মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু B.A.1st সেমিষ্টাৰৰ BSc 2ৰ আজি আমি দ্বিতীয়টো লেসন যিহেতু সুস্থতাৰ ধাৰণা আৰু বিভিন্ন মাত্ৰাৰ বিষয়ে আজি আমি এই লেসনটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আহা তেনেহলে অলপ পলম নকৰি আমি আজি দ্বিতীয়টি লেসন আৰম্ভ কৰোঁ। প্ৰথমে আহিব সুস্থতা কি? সুস্থতা বুলিলে আমি কি বুজো? প্ৰথমে সুস্থতা বুলি ক'লে আমি কি বুজো তাক জানি লওঁ আহা। সুস্থতা আধুনিক শব্দ হলেও ইয়াৰ শিপাডাল সুপ্ৰাচীন সভ্যতাহে নিহিত হৈ আছে। প্ৰতিৰোধমূলক আৰু সামগ্ৰিক হিচাপে সুস্থতাৰ মূল নীতিসমূহ প্ৰাচ্যৰ পৰা পশ্চিমলৈকে প্ৰাচীন সভ্যতাৰ পৰা অনুসন্ধান কৰিব পাৰি। 19বিংশ শতিকাৰ ইউৰোপ আৰু আমেৰিকাত গতানুগতিক চিকিৎসা বিজ্ঞানৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বৌদ্ধিক ধৰ্মীয় আৰু চিকিৎসা আন্দোলনৰ বিকাশ ঘটিছিল। সামগ্ৰিক আৰু প্ৰাকৃতিক পদ্ধতি স্ব-নিৰাময় আৰু প্ৰতিৰোধমূলক যত্নৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই আন্দোলনসমূহে সম্পত্তি সুস্থতাৰ বাবে এক দৃঢ় ভেটি প্ৰদান কৰিছে। আমেৰিকাৰ চিকিৎসক আৰু চিন্তাবিদ চিন্তাবিদৰ লেখনি আৰু চিন্তাৰ নেতৃত্বত 1960-1970 দশকৰ পৰা সুস্থতা কেন্দ্ৰিক আৰু সামগ্ৰিক পদ্ধতিসমূহে অধিক দৃশ্যমানতা লাভ কৰে। এইবোৰৰ বিকাশ প্ৰসাৰ আৰু মূল খুঁটিলৈ যোৱাৰ লগে লগে ইহঁতে 19বিংশ শতিকাত এক সমৃদ্ধিশালী সুস্থতা আন্দোলনত পৰিণত হোৱা সুস্থ জীৱন, আত্মসহায়ক, নিজা যত্ন, উপযুক্ততা, পৰিপুষ্টি, খাদ্য আৰু আধ্যাত্মিক অনুশীলনৰ বিষয়ে অৱগত কৰিছে। যিহেতু অলপ আমি গম পাইছোঁ সুস্থতা বুলিলে আমাৰ কি বুজা যায়, হয়নে? ব্ৰেকআপ চেঞ্জ কৰি লিখিবা। সুস্থতাক প্ৰায়ে স্বাস্থ্য, কল্যাণ আৰু সুখৰ দৰে শব্দৰ সৈতে বিভ্ৰান্ত কৰা হয়। ইয়াৰ মাজত সাধাৰণ উপাদান থাকিলেও সুস্থতাক পৃথক কৰা হয় যে ইয়াৰ কোনো স্থিতিশীল কি হয় অৱস্থা বুলি কোৱা নহয়। সুস্থতা সচেতন হোৱাৰ সক্ৰিয় প্ৰক্ৰিয়া আৰু বাছনি কৰাৰ সৈতে জড়িত, যিয়ে অনুকূল সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ ফলাফলৰ দিশলৈ লৈ যায়। সুস্থতা হৈছে জীৱনৰ মানদণ্ডৰ মূল শিলাস্তম্ভ। সুস্থতা স্পষ্টভাৱে যেন ব্ৰেকআপ চেঞ্জ কৰি তোমালোকে লিখিব পাৰা। সুস্থতা স্পষ্টভাৱে এটা সাধাৰণ ধাৰণা যিটো স্বাস্থ্যৰ প্ৰসংগত প্ৰায়ে উল্লেখ কৰা হয়। কেম্ব্ৰিজ অভিযানত সুস্থতাৰ অৰ্থ হ'ল সুস্থ হোৱাৰ অৱস্থাক বুজায়। দ্বিতীয়তে লিখিব পাৰা মানুহক তোমালোকে কি হয় সুস্থ আৰু সুখী অনুভৱ কৰাত সহায় কৰিবলৈ অভিকল্পনা কৰা কাৰ্যকলাপ বা এই কাৰ্যকলাপসমূহ কি কৰা হয় যোগান ধৰা কাম বুলি কোৱা হয়। যিহেতু বুজি পাইছা তাৰ পাছতে লিখিবা এনেদৰে অক্সফৰ্ড লাৰ্নাৰ্ছ অভিযানত ইয়াক বিশেষকৈ যেতিয়া আপুনি সক্ৰিয়ভাৱে এইখিনি লাভ কৰিবলৈ চেষ্টা কৰে তেতিয়া সুস্থ হোৱাৰ অৱস্থা বুলি উল্লেখ কৰিছে। একাংশ গৱেষক আৰু চিকিৎসকে সুস্থতাক 4টা মূল কাৰকৰ ফল বুলি ভাবে যাৰ ওপৰত ব্যক্তিৰ কিছু নিয়ন্ত্ৰণ থাকে। এই কাৰককেইটা হৈছে জীৱবিজ্ঞান, পৰিৱেশ, জীৱনশৈলী আৰু স্বাস্থ্য ব্যৱস্থাপনা। আৰু আহিলে এতিয়া তোমালোকৰ সুস্থতাৰ ধাৰণাটো হ'ল মানে এটা অৰ্থত ক'ব পাৰি যিহেতু ব্যক্তিগত স্বাস্থ্য সেৱা আৰু স্বাস্থ্য সেৱা কাৰ্যসূচীত কেৱল ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ প্ৰতি চিন্তা নকৰি ভাল মানসিক আৰু শাৰীৰিক স্বাস্থ্য প্ৰসাৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হ'ব লাগে বুলি পোষণ কৰা ধাৰণা বুজায়। যিহেতু সুস্থতা বুলি ক'লে এতিয়া কেনেকুৱা ধৰণৰ কথা বুজাইছে সেই কথা তোমালোকে নিজে বুজিব পাৰিছা। এটা অৰ্থত বা অলপ তোমালোকে নিজে লিখিব পাৰিবা। এটা অৰ্থত তোমালোকে ক'বলৈ গ'লে এশাৰীত ক'বলৈ গ'লে কি বুলি ক'বা এইখিনি কথা তোমালোকে বুজি পাইছা। মানে কি হয় যেতিয়া তোমালোকে কথাখিনি বুজি পাবা তেতিয়া তোমালোকে নিজেই লিখিব পাৰিবা।
নিজে বনাই লিখিব পাৰিবা ইয়াৰ কিতাপৰ মতে বা মই কৈ দিয়াৰ মতে তোমালোকে লিখিব নালাগে তোমালোকে বনাই নিজৰ মতে লিখিব পাৰিবা নিজৰ লিখন শৈলী মই যেহেতু প্ৰত্যেকটো ভিডিঅ'ত কওঁ নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি কোনো এটা প্ৰশ্ন উত্তৰ বা কোনো এটা পইণ্ট কি কৰিব লাগে আমি নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি লিখিব লাগে তেতিয়া কি হয় অধিক নম্বৰ পাবলৈ সক্ষম হয় তেতিয়া যিজনে বহি চাই ন তেওঁ নাম্বাৰ দিবলৈ মন চাই আচলতে তাৰপাছতে লিখিবা আমেৰিকাৰ নেশ্যনেল ৱেলনেছ ইনষ্টিটিউটৰ মতে সুস্থতা এটা সক্ৰিয় প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহে অধিক সফল অস্তিত্বৰ প্ৰতি সচেতন হয় আৰু ইয়াৰ দিশত বাছনি কৰে এই সংজ্ঞাটো তিনিটা নীতিৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা হৈছে তিনিটা নীতিৰ ওপৰত এই সংজ্ঞাটো কি কৰিছে ভিত্তি কৰি আগবঢ়োৱা হৈছে সেই তিনিটা আমি ভিত্তি পঢ়ো আহা প্ৰথমে লিখিবা সুস্থতাৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জনৰ এক সচেতন স্বনিৰ্দেশিত আৰু বিৱৰ্তনশীল প্ৰক্ৰিয়া বুলি গণ্য কৰা হয় তাৰ পাছতে লিখিবা সুস্থতা বহুমাত্ৰিক আৰু সামগ্ৰিক ইয়াত জীৱনশৈলী মানসিক আৰু আধ্যাত্মিক কল্যাণ আৰু পৰিৱেশক সামৰি লোৱা হৈছে তাৰ পাছতে লিখিবা সুস্থতা ইতিবাচক আৰু দৃঢ়তাপূৰ্ণ এই তিনিটা ভিত্তি আমি কি কৰা হৈছে বুলি কৈছিলোঁ বাছনি কৰা আগবঢ়োৱা হৈছে আচলতে তিনিটা ভিত্তি আমি আগবঢ়োৱা হৈছে তাৰপিছতে তোমালোকক কৈছে সুস্থতা হৈছে ব্যক্তিগত সাধনা আমাৰ নিজৰ পছন্দৰ আচৰণ আৰু জীৱনশৈলীৰ প্ৰতি আমাৰ দায়িত্ব আছে কিন্তু আমি বাস কৰা শাৰীৰিক সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ দ্বাৰাও ই যথেষ্ট প্ৰভাৱিত হয় সুস্থতা হৈছে সমগ্ৰ আত্মাৰ সচেতন বিকাশ সুস্থতা যাত্ৰাত নামি পৰাটো হৈছে আপোনাক এজন সুস্থ আৰু সুখী মানুহ বুলি তুলিবলৈ উপযুক্ত সঁজুলি বিচাৰি উলিওৱা প্ৰক্ৰিয়া আৰু সেই সঁজুলি সমূহৰ বিপৰীত কি হৈছে বৃদ্ধি আৰু বিকাশৰ বাবে ব্যৱহাৰ কৰিবলৈ আপোনাৰ নিজৰ ফলপ্ৰসূ পদ্ধতি আৱিষ্কাৰ সুস্থতা দিৱস সংস্থাৰ কি হৈছে মতে সংস্থাৰ সুস্থতাৰ কি কৰা হয় বিভিন্ন ধাৰণাসমূহৰ সকলোবোৰতে অন্ততঃ তলত দিয়া নিয়মসমূহ অন্তৰ্ভুক্ত হ'ব লাগে নিয়ম কিছুমান থাকে যিহেতু সেই নিয়মখিনি আমি অন্তৰ্ভুক্ত হ'ব লাগে ইয়াৰ তলত আমি পঢ়িবলৈ যাম যিহেতু চাওঁ আহা কি কৈছে প্ৰথমতে কৈছে সামগ্ৰিকতাবাদ সামগ্ৰিকতাবাদ বুলি ক'লে আমি কি বুজো সেইখিনি তাৰ পাছতে লিখিব ভাৰসাম্যৰ বিষয়ে ক'ব লাগিব তাৰ পাছতে আত্মদায়িত্বৰ বিষয়ে ক'ব লাগিব তাৰ পিছত ইতিবাচক আৰু সক্ৰিয় বিষয়ে ক'ব লাগিব এতিয়া আমি সামগ্ৰিকতাৰ বিষয়ে ক'লে আমি কি বুলি ক'ম সামগ্ৰিকতাৰ বিষয়ে আমি ক'বলৈ গ'লে আমি ক'ব লাগিব যে স্বাস্থ্য আৰু সুস্থতা হৈছে জীৱন আৰু সুস্থতাৰ কেইবাটাও প্ৰাকৃতিক মাত্ৰাৰ মাজত কি হয় বুলি কৈছে অহৰহ পাৰস্পৰিক ক্ৰিয়াৰ ফল বুলি কৈছে প্ৰতিটো মাত্ৰাৰে আনবোৰৰ লগত পাৰস্পৰিক সম্পৰ্ক আছে তাৰপিছতে কৈছে ইয়াৰ লক্ষ্য হৈছে নিজকে সামগ্ৰিক আৰু সম্পূৰ্ণ ব্যক্তি হিচাপে সচেতন কৰা বুজাই বুলি কৈছে বুজি পাইছা নিশ্চয় যিখিনি কথা কৈছোঁ তাৰপিছতে এইখিনি ভাৰসাম্যৰ কথা এতিয়া আমি ভাৰসাম্যৰ কথা বুলিব যাওঁ মানুহে জীৱনৰ অহৰহ পৰিৱৰ্তিত প্ৰকৃতি কি কৰা হয় স্বীকাৰ কৰিও প্ৰতিটো মাত্ৰাৰ প্ৰতি উল্লেখযোগ্য বুলি মনোযোগ দি ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিচাৰে হয়নে যিকোনো এটা মাত্ৰাৰ প্ৰতি পৰ্যাপ্ত মনোযোগ নিদিয়াৰ ফলত ব্যক্তি হিচাপে অনুকূলতকৈ কম বিকাশ হ'ব বুলি আৰু সম্ভৱতঃ দীৰ্ঘদিনীয়া অসুখৰ সৃষ্টি হ'ব পাৰে তাৰপিছত দিলে আত্মদায়িত্ব হয়নে এজন সুস্থ ব্যক্তি তেওঁৰ স্বাস্থ্য আৰু আনন্দৰ বাবে নিজৰ দায়িত্বৰ গৰাকী তেওঁ নিজৰ বাবে ল'বলগীয়া সিদ্ধান্ত আনক নিয়ন্ত্ৰণ ল'বলৈ নিদিয়ে আত্মদায়িত্বই নিজৰ আচৰণৰ কাৰণ আৰু পৰিণতি দুয়োটাৰে প্ৰতি ক্ৰমান্বয়ে অধিক সচেতন হোৱা প্ৰক্ৰিয়াটোকে ধৰি আত্মসচেতনতা পূৰ্বধাৰণা বুলি কোৱা হয় বা কৰা হৈছে তাৰপিছত ইতিবাচক সক্ৰিয় আহিলে সুস্থতাৰ বাবে যি কি কৰাইছে বাবে মূলতঃ ইতিবাচক দৃষ্টিভংগী মূল্যবোধৰ প্ৰয়োজন হয় যাৰ দ্বাৰা কি কৰা হয় জীয়াই থাকিব পাৰি ইয়াৰ বাবেও কি কৰা হয় প্ৰবল উদ্দেশ্যবোধ আৰু সচেতন ইচ্ছাকৃত কাৰ্যৰ প্ৰয়োজন হয় এয়াই আছিল তোমালোকৰ মই আজি থাৰ্ড লেছনটো যিহেতু আজি কি বুজাইছিলোঁ তোমালোকক থাৰ্ড লেছনটো আজি সুস্থতা কি তাৰ বিষয়ত বুজাইছিলোঁ এইখিনি কথা লিখিলেই হ'ব তোমালোকে
ইয়াৰ পাছৰখিনি তোমালোকে পাছৰ ভিডিঅ'ত লাভ কৰিবা তোমালোকে ভিডিঅ'টি কি হয় মই কৈ লৈছোঁ যিহেতু এনেকৈ শেষলৈকে চালেহে সকলোবোৰ কথা বুজি পাবা মাজলৈকে চাই বা প্ৰথমলৈকে চাই একো বুজি নোপোৱা যদি ভাল পোৱা ভিডিঅ'টো তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু কিয় বুজি নাপালে মোক কমেণ্ট বক্সত সুধিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা তেনেহ'লে আজিলৈ সামৰিলোঁ বাই বাই